যোৱা 5টা বছৰত আমাৰ BTC অঞ্চলত BTR হিচাপে তেখেতসকলে UPPL চৰকাৰ প্ৰমোদ বৰদেৱে চলাই আছিলে। কিন্তু আমাৰ এই অঞ্চলত জপা অঞ্চলত বা আমাৰ সুবনখাটা নৱবস্তি পাহামাৰা হয় এইটো অঞ্চলত আমাৰ তেনেকুৱা ভাল কাম হোৱা দেখিবলৈ পোৱা যোৱা নাই। কিন্তু হ'ব বুলি কৈও যোৱা 5টা বছৰত আমি একো ফল নাপালোঁ। গতিকে তেখেতে যিটোহে ঢোল বজাই আছিল, মইতো ভাবোঁ ব্যক্তিগতভাৱে যে এইটো এটা ফাটা ঢোলহে বজাই আছিল তেখেতে। নাই এটা আমাৰ নাঙলে BPF-ৰ আগৰ পৰা আমি নাঙলতে দিং। আমাৰ ঘৰো পাইছোঁ চৰকাৰী ঘৰ नाङले दिसी। अब विश्वजित सर आउनु भएको छ हाम्रो यहाँ र विश्वजित सरले चाहिँ पुरा आश्वासन दिएर भन्नुभएको छ यहाँ दोलङ पक्का पनि हुन्छ भनेर। कारण स्टुडेन्टदेखि लिएर बिमारीदेखि लिएर हामीहरूको यो यातायातमा बहुत साह्रो प्रेसर भइरहेछ। প্ৰায় আমি সৰু কালৰ পৰা এনেকুৱাই নদী চদী পাৰ হোৱা বিৰাট দিগদাৰ। বাজাৰ চাজাৰ যাব নোৱাৰোঁ বানপানী হ'লে বাৰিষাৰ দিনত। খৰালি মাহত পাৰোঁ দেচোন, বাৰিষা হ'লে অসুবিধা। আৰু বেলেগো ল'ৰা ছোৱালী স্কুলত যোৱাবিলাকৰো बहुत असुविधा। झपामकर बहुत माने प्रॉब्लम हमके यहाँ चला थे, तो कम से कम हमके दीर्घ नदी और चिनाडी चौक हमके दलंग के दरकार है। নেতাবিলাক আহে, আহি কিনেতো কয়ে ইটো কৰি দিম সিটো কৰি দিম। ডাঙৰ হোৱাৰ পিছত আৰু নকৰে কামবিলাক। এনে আৰু আগৰ যি এনেকুৱাই চলি আছোঁ। এইবিলাকতো বহুত বছৰ হ'ল। দলংটোতো বহুত বছৰ চাই গৈছি, ফিটা মাৰি জুখি গৈছি। নাই এইগিলা এখন এনেই জোখমাখে হয়, কাম নহয়। तो हमिन सुइची माने विश्वजी बीमारी के हमिन माने आग बढ़ाए के लागि माने हमिन सुइची। हाम्रो यो विशेष जग्गा चाहिँ कस्तो भयो भने अब हामी जन्मेदेखि यो राते नदी भन्छ हाम्रो नेपाली भाषामा, मोरा पागलदे हो असमिसमा नाम। र यहाँ दोलङ हुन्छ 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 भन्दै भन्दै हामी बुढो भइसक्यो, दोलङ भएको छैन। हामी विषय विश्वजी बीमारी बिचारछु। समनि रादाब नायगिरि नोंथांमोनखौ बरायबाय। दिनै आं दङ नैबे बाक्सा आरो तामुलपुर जिल्लानि सिमनायाव। बाक्सा जिल्लानि सिङावनो नैबे जपा दं हालामा दङमोन, नाथाय गोदानै दाफुंजानाय तामुलपुर जिल्लायाव बेयो सरजाब जाबाय। मोनसे खोथाखौ बुंनांगोन, नैबे जपा दं ओनसोलनि रायजो राजाफ्रा थांनाय गोलाव बोसोरनिफ्राय 62 नं बरमा विधानसभा बियाबाव भट होबोदोंमोन। नाथाय गोदानै डेलिमिटेसन जानायनि उनावहाय 43 नं तामुलपुर विधानसभा बियाबजों बिथांमोना सरजाब जाबाय। दा गुबै जाहोना बे, आं केमेरा पार्सन बिथांखौ दिन्थिनो खावलायगोन। नैबे आंनि उनथिं थानाय नैबे लामा खाथियावहाय गोथै फाग्लादिया होननानै बुङो, जायखौ मरा फाग्लादिया दिरिं होननानैबो मिथियो। बेहाय दालां गैयैनि गोबां जेंनाजों बिथांमोना भुगिबोदों। बुंनो थाङोब्ला भारत उदांस्रि जानाया दिनै 78 बोसोर बाबेनलांबाय। अब्लाबो हादरारि राजा लामा 31 नं बरमानिफ्राय 25-30 किल'मिटारसोल' जानथायाव थानाय नैबे ओनसोला दिनैसिम जौगानायनि मोखां नुनो मोनाखै। बेनिखायनो बिथांमोना फैगौ विधानसभा बिसायख'थियाव नैबे गोदानै दाजानाय तामुलपुर विधानसभा बियाबनिफ्राय माबायदि बिजाथिखौ हास्थायो बिथांमोना गावसोरनि खुगाजोंनो फोरमायनाय रावखौ जोङो खोनासंनानै लानि। फै। আগতে বৰ্মা সমষ্টিত ভোট দিছিলে আপুনি। হয়। এতিয়া আপোনালোকৰ সমষ্টিটোত তামোলপুৰ হ'ল। 2জন কেণ্ডিডেট আছে, বিশ্বজিৎ দৈমাৰী আৰু প্ৰমোদ বড়ো। কাক বিচাৰে? দুইজনৰ ভিতৰত যাই ভাল কৰে আৰু তাকে বিচাৰিব লাগিব। সেনেহেন আপোনাক দেখা পাই পেলাই আমি ভাবিছোঁ আপুনি একজন ব্যৱসায়ী। ব্যৱহাৰে কৰোঁ, চব্জি বেপাৰ। এনেকুৱা ৰাস্তাত আপোনালোকে কিমান বছৰৰ পৰা অহা যোৱা কৰি আছে? প্ৰায় আমি সৰু কালৰ পৰা এনেকুৱাই নদী চদী পাৰ হোৱা বিৰাট দিগদাৰ। বাজাৰ চাজাৰ যাব নোৱাৰোঁ বানপানী হ'লে বাৰিষাৰ দিনত। খৰালি মাহত পাৰোঁ দেচোন, বাৰিষা হ'লে অসুবিধা। আৰু বেলেগো ল'ৰা ছোৱালী স্কুলত যোৱাবিলাকৰো বহুত অসুবিধা। পানী আহিলেতো আৰু ঘূৰি আহিব লাগে, পাৰ হ'ব নোৱাৰে। আৰু এনেকৈ গেলেও পাখা মাৰা হৈ যাব লাগে, দূৰে হৈ নাযায়ও ইমান দূৰে লগিন ঘূৰি ঘূৰি। আৰু এনেই আৰু কষ্ট আৰু হৈ আছে আৰু যেনিবা। নিৰ্বাচন সময়ত নেতাবিলাক আহে, আহি কিনেতো কয়ে ইটো কৰি দিম সিটো কৰি দিম। ডাঙৰ হোৱাৰ পিছত আৰু নকৰে কামবিলাক। এনে আৰু আগৰ যি এনেকুৱাই চলি আছোঁ। এইবিলাকতো বহুত বছৰ হ'ল। দলংটোতো বহুত বছৰ চাই গৈছি, ফিটা মাৰি জুখি গৈছি। নাই এইগিলা এখন এনেই জোখমাখে হয়, কাম নহয়। ৰাস্তা ঘাটতো এইখিনিতো পূৰা হ'ব লাগে, তাৰে 1000 পৰা এইখিনি কৰি পেলাই আৰু বাদে দিলাক, ইপিনে নাই। 9 তাৰিখে নিৰ্বাচন হ'বলৈ গৈ আছে। কেনেকুৱা প্ৰাৰ্থীক বিচাৰে আপোনালোকে? আপোনালোকৰ যিটো সমস্যা বহুত আছে, এই চকুদি দেখাবলৈ আমি কি ক'ব? আমিতো UPPLকে দি থাকোঁ ভোটটো। টাউনে চাব লাগিছিল। আৰু মাটিৰো কিবা মীমাংসা কৰি দিম বুলি কাগজ পত্ৰবিলাক আমি জমা দিলোঁ এতিয়া বিচাৰপুৰত। এইটোতো নহ'লে কাগজ আৰু কি হ'ল
কি নহ'ল আৰু এই বৰ্তমান BTCত BPFৰ চৰকাৰ আৰু আগন্তুক নিৰ্বাচনত আপোনালোকৰ সমষ্টিত NDAৰ প্ৰাৰ্থী BJPৰ প্ৰাৰ্থী আছে বিশ্বজিৎ দৈমাৰী আৰু UPPLৰ প্ৰমোদ বড়ো কাক ভোট দিব ইটা আমাৰ এতিয়া নাঙলতে দিব লাগিব আমি না ইটা আমাৰ নাঙলে BPFৰ আগৰ পৰা আমি নাঙলতে দিম আমাৰ ঘৰো পাইছোঁ চৰকাৰী ঘৰ নাঙলে দিছি বাবাক দিছি দেচোন আমি পোৱা নাই আমাৰ বাবাক দিছি আগন্তুক বিধানসভা নিৰ্বাচন 9 এপ্ৰিলৰ হ'ব আগতে আপোনালোকে বৰ্মা সমষ্টিত ভোট দিছিল এবাৰ নতুনকৈ 43 নং তামুলপুৰ বিধানসভা সমষ্টিত ভোট দিব দুজন হেভি ৱাইট প্ৰাৰ্থী প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰী আছে কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে আমি এতিয়া বিচাৰিছোঁ আমি বিশ্বজিৎ দৈমাৰীক বিচাৰিছোঁ যে আমাৰ মানে বহুতখিনি আমাৰ প্ৰগ্ৰাম হৈ আছে আমাৰ জপা অঞ্চলত সেইটোৰ কাৰণে আৰু আমাৰ বহুত নেকি আমাৰ স্কুলীয়া ছাত্ৰ নিজৰ ভাষা দি ক'ম হামিন কেয়াৰ যিটো মই रुबिन एक्का हेको झपा के बहुत माने प्रॉब्लम हम के यहाँ चला थे तो कम से कम हम के दीर्घ नदी और चिनाडी चौक हम के दलंग के दरकार है बहुत निकी स्कूलिया कॉलेज जाके लगे स्कूलिया छात्र मन के डिस्टर्ब हुआ थे ओकर लगे हम माने हम के दलंग लगी और जीतू हम के झपा में जी कल परसों जे दुजन आदमी मृत्यु होला गाड़ी में एक्सीडेंट हुई के हम के मेडिकल झपा में नहीं रह चलते माने हम के एखन मेडिकल के माने दरकार है हम के इथी हम के जोपाटोंग मिलुंग बाजार में हम इनकी मेडिकल केयर एकदम माने 100% हम इनकी मेडिकल केयर दरकार लगी हम माने सोचा थी और जेठू माने हम के जितना निकी छात्र छात्री माने आवे जाए लगिन माने कष्ट हुआ थे माने हम इनके यहाँ हाई स्कूल कॉलेज आहे बा मासालपुर मेडिकल जाए लगिन हम माने बहुत निकी कष्ट हुआ थे फटले हम जिखिनि माने डिलीवरी केस है बा जिकुनो माने इथी एक्सीडेंट इथी है मेडिकल लिखे लगिन हम बहुत कष्ट हुआ थे ना माने नदी के चलते ओकर लगिन हम के माने दलंग तेर हम बिराट हम के माने दरकार है तो हम सोची माने विश्वजीत दैमारी के हम माने आग बढ़ाए के लगिन माने हम सोची और हम जीतू हम देवे लगी हम के माने फूल में कदम फूल में हम सब कोई माने मिल जुल के हम एकता हुई के हम विश्वजीत दैमारी के हम जीता के लगिन माने ठीक कह रही এইটো এৰিয়াটো আমাৰ জপা এৰিয়া এনেই সমষ্টি হিচাপে আগত বৰমা আছিলে আজি এতিয়া বৰ্তমান নতুন সমষ্টি আমাৰ 43 নং তামুলপুৰ বিধানসভা সমষ্টি প্ৰথমে মই আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ সম্পূৰ্ণ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে যে আমাৰ ইমান বেকাৰ এৰিয়া এটাত আজি আহিছে সংবাদ এটা লোৱাৰ বাবে আমাৰ অভাৱ অভিযোগখিনি আপোনালোকে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ সুবিধাৰ্থে তাৰ বাবে আপোনালোক ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ এইবাৰ যিহেতু আমাৰ বিধানসভাই আহি আছে 9 তাৰিখ ইলেকশ্যন গতিকে এই ইলেকশ্যনৰ ফল যদি আমি ভাল পাওঁ আমাৰ বৰ্তমান প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী ছাৰ আৰু তেখেতে NDAৰ প্ৰাৰ্থী হয় আৰু যিহেতু আমাৰ BTC অঞ্চলত BPF আৰু BJP NDAত আছে জড়িত হয় সেই ফালৰ পৰা আমি আশা কৰোঁ যাতে আমাৰ ইয়াৰ অভাৱ অভিযোগ ৰাইজৰ যিখিনি অভাৱ অভিযোগ বহুদিনীয়া অভাৱ অভিযোগখিনি তেখেতে আমাক সফল কৰিব কাৰণ আমাৰ অভাৱ স্বাধীনতাৰ দিনৰ পৰা আপোনালোকে আজি দেখাই পাইছে আমাৰ এই ৰাস্তাৰ অৱস্থা এই নদীত পানী হ'লে বাৰিষা আমাৰ চলাচলত অসুবিধা বেমাৰী আমি নিব নোৱাৰোঁ মেডিকেলত ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে পৰীক্ষা বন্ধ হৈ যায় গতিকে ঠিক তেনেকুৱা এটা সময়ত আমি এতিয়া আশাৰ এটা পথ দেখা পাওঁ যেন অনুভৱ এটা হৈছে যিহেতু BJP চৰকাৰত বা NDA চৰকাৰৰ আণ্ডাৰত BPFৰ লগত মিলি পেলাই আমি শুনিব পাইছোঁ এই ৰাস্তাটো আৰু এই দলংখন হ'ব বুলি আমি গম পাইছোঁ অলপতে যে ৰাস্তাটো হ'ব দলংখনো হ'ব কিন্তু হ'ব বুলি আমি শুনিহে আছোঁ কাগজ কলম এতিয়ালৈকে আমি পোৱা নাই গতিকে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত মই অনুৰোধ জনাম ৰাইজৰ হয় আমাৰ জপা অঞ্চলৰ হয় যাতে দলংখন আৰু ৰাস্তাৰ কামটো সোনকালে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই কৰি পেলাই আমাৰ ৰাইজৰ সহায় কৰি দিয়ে যোৱা 5টা বছৰ UPPL চৰকাৰ আছিল BTCত হয় প্ৰমোদ বড়োৱে ঢোল বজাই থাকে ৰাস্তা পদূলি দলং মানে বহুত উন্নত হোৱা বুলি কি ক'ব সেই ক্ষেত্ৰত হয় যোৱা 5টা বছৰত আমাৰ BTC অঞ্চলত BTR হিচাপে তেখেতসকলে UPPL চৰকাৰ প্ৰমোদ বড়োদেৱে চলাই আছিলে হয়তো হ'ব পাৰে কিছুমান ঠাইত কিবা কৰিব পাৰে তেখেতে কিন্তু আমাৰ এই অঞ্চলত
জপা অঞ্চলত বা আমাৰ সুবনখাটা নবস্তি পাহামাৰা হয় এইটো অঞ্চলত আমাৰ তেনেকুৱা ভাল কাম হোৱা দেখিবলৈ পোৱা যোৱা নাই। কাৰণ ৰাস্তাবিলাক আমাৰ তেনেকুৱাই হৈ থাকিল, দলং কালভাৰ নতুনকৈ হোৱা পৰিলক্ষিত হোৱা নাই। হয়তো অন্য ঠাইত ক'ৰবাত কৰিব পাৰে তেখেতে, সেইটো মই নাজানিম। কিন্তু আমাৰ এই অঞ্চলত আমি বাৰে বাৰে তেখেতক আমি মেমৰেণ্ডাম দিয়া হৈছিল, আবেদন জনাইছিলোঁ, তেখেতক লগ কৰিছিলোঁ এই দলং বা এই ৰাস্তাৰ কাৰণে, কিন্তু আমি সফল নাপালোঁ। আমাৰ জপাত এখন মেডিকেল লগা আছিলে, মেডিকেলৰ কাৰণে তেখেতৰ ওচৰত যোৱা হৈছিল, বাৰে বাৰে জনোৱা হৈছিল, কিন্তু হ'ব বুলি কৈও যোৱা 5টা বছৰত আমি একো ফল নাপালোঁ। গতিকে তেখেতে যিটোহে ঢোল বজাই আছিল, মইতো ভাবোঁ ব্যক্তিগতভাৱে যে এইটো এটা ফাটা ঢোলহে বজাই আছিল তেখেতে। ৰাইজৰ ফালত কিন্তু কোনো উন্নত কাম কৰা পৰিলক্ষিত নিশ্চয় আমাৰ জপা অঞ্চলৰ ৰাইজে দেখা নাই আজিলৈকে। পাৰিষদ হিচাপে কাতিৰাম বৰক পাইছিলে আপোনালোকে? তেখেতক আমাৰ কাতিৰাম বৰদেৱকো পাইছিলোঁ পাৰিষদ হিচাপে বা তেখেত স্পীকাৰ হিচাপে, কিন্তু তেখেতেও যিখিনি আস্থা দিছিলে, যিখিনি কাম কৰিম বুলি ৰাইজৰ মাজত কথা দিয়া হৈছিল, হয়তো তেখেতৰ ক্ষমতাৰ বাহিৰতে থাকিল নে তেখেতৰ অৱহেলাৰ কাৰণে নহ'ল, কিন্তু কোৱা মতে কামখিনি সম্পূৰ্ণ নহ'ল আমাৰ এই অঞ্চলত, যাৰ বাবে আজি ৰাইজ তাৰমানে তেখেতসকলৰ ওপৰত অফেণ্ডেড। আৰু সেইকাৰণে আজি হয়তো গোটেই মানুহখিনি আমাৰ এই অঞ্চলত NDAৰ ওপৰত समर्थन दियार कारण बाध्य হৈছে। नमस्कार, सर्वप्रथम म तपाईहरू मिडियालाई हाम्रो यहाँको राज्यको तर्फबाट स्वागत अभिनन्दन गर्न चाहन्छु। हाम्रो यो विशेष जग्गा चाहिँ कस्तो भयो भने अब हामी जन्मेदेखि यो राते नदी भन्छ हाम्रो नेपाली भाषामा, मोरा पागलदे हो असमिसमा नाम, र यहाँ दोलङ हुन्छ 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 भन्दै भन्दै हामी बुढो भइसक्यो, दोलङ भएको छैन। र अबको सरकारले, NDA सरकारले चाहिँ अब विश्वजित सर आउनु भएको छ हाम्रो यहाँ, र विश्वजित सरले चाहिँ पुरा आश्वासन दिएर भन्नुभएको छ यहाँ दोलङ पक्का पनि हुन्छ भनेर। कारण स्टुडेन्टदेखि लिएर बिमारीदेखि लिएर हामीहरूको यो यातायातमा बहुत साह्रो प्रेसर भइरहेछ, त्यसले गर्दा उहाँले बनाइदिनुहुन्छ भन्ने हामी समूह पब्लिकहरू आशावादी छौँ।